वेलकाम बैक टू माई यूट्यूब चैनल चाई आछे भाइटी ब्लग्स। मैं इतना बर्तमान आहिलो दीपर बिल। तो दीपर बिलखन चाओकचोन, देरी नकरि दीपर बिलखनके चाওঁ। এইখনেই হল দীপৰ বিল। দীপৰ বিলখন এনেকুৱাই হয়। তো দীপৰ বিলৰ ৰাস্তাটো দেখাই দিলে। এইটোই হল দীপৰ বিলৰ ৰাস্তা আৰু এইখন দীপৰ বিল হয়। দীপৰ বিলৰ মাছ খাই বৰ ভাল লাগে। বহুত চাফা মাছ, কিন্তু বহুত সৰু সৰু মাছ ওলাই বোলে ডিচেম্বৰ মাহত। ভাল মাছ ডিচেম্বৰ জানুৱাৰীত ভাল মাছ ওলায়। তো সেইফালে পাহাৰখন দেখিছেনে ন, সেইফালেই হ'ল জালুকবাৰী। দীপৰ বিলখন পাৰ হ'লেই জালুকবাৰী পায়। তো দীপৰ বিলখন এনেকুৱাই হয়, কিন্তু অলপ লেতেৰা হৈ আছে বৰ্তমান এতিয়া, পানী বাহাৰ কাৰণে। শুকালে অলপ চাফা হৈ পৰে। তো এনেকুৱাই হয় দীপৰ বিলখন। দীপৰ বিলৰ গান এটা ওলাইছিল, গানটো কিনো গান কমেণ্ট কৰি জনাবচোন আপোনালোকে। এইটোৱে হ'ল ৰাস্তা, লগতে ট্ৰেইনৰ চিৰি। বেছি দূৰ নহয়, গুৱাহাটীৰ মাজতে বুলি ক'ব পাৰি। ইমান দূৰ নহয়, 10-15 কিলোমিটাৰ ভিতৰতে হয় খানাপাৰাৰ পৰা। তো অহা যোৱা কৰি থাকে সদায় এনি টাইম। তো এইফালেদি ওলাই গৈ চান্দুবি যাব পাৰি, মেঘালয় যাব পাৰিছোঁ। তেনেকুৱা আৰু চাওক দীপৰ বিলখন ইমান ধুনীয়া। এনেকুৱাই দীপৰ বিল, ৰাস্তাটো লগতে আছে।